নমস্কাৰ, মই মিছেছ মাইনীয়ে আপোনালোক সকলোকে নাম্বাৰ স্পীক চেনেললৈ স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলো নিজ নিজ কৰ্মক্ষেত্ৰত ভালে কুশলে ব্যস্ত হৈ আছে। আমাৰ যিটো ডেট অফ বাৰ্থ হয়, এই ডেট অফ বাৰ্থটো ইউনিভাৰ্চৰ পৰা পোৱা ব্লু প্ৰিণ্ট হিচাপে গণ্য কৰা হয়। যিহেতু ডেট অফ বাৰ্থটোতে এজন মানুহৰ প্ৰতিভা, পাৰদৰ্শিতা, দুখ, গুণ বা তেওঁৰ ষ্ট্ৰং পইণ্ট, উইক পইণ্ট, সেই মানুহজনৰ ব্যৱসায়, বাণিজ্য, প্ৰফেশ্যন বা কি ধৰণৰ দুখ হ'ব, এই গোটেই কথাখিনি নিহিত হৈ থাকে। গতিকে ডেট অফ বাৰ্থটো যদি মানুহে ষ্টাডি কৰিব পাৰে, তেতিয়াহ'লে তাৰ পৰা ব্যক্তিগৰাকী যথেষ্ট লাভৱান হ'ব পাৰিব। কিয়নো তেওঁ ফিউচাৰ প্লেনিং কৰিব পাৰিব, কোনটো দিশত কেৰিয়াৰ ডেভেলপ কৰিব পাৰিব বা কোনটো দিশত ব্যৱসায় বাণিজ্য কৰিব পাৰিব, বা তেওঁ কি আহিব লগা জীৱনত আহিব লগা বিপদ আপদ বা ৰোগ ব্যাধি আদি আছে, এই ক্ষেত্ৰতো তেওঁ আগতীয়াকৈ প্ৰিকশ্যন ল'ব পাৰিব। সেয়ে আজি আমি আহোঁ নাম্বাৰছৰ কথালৈ। এই নাম্বাৰছবিলাক মানুহৰ জীৱনত সদায়ে আমাক চাৰিওফালৰ পৰা নাম্বাৰছে বেৰি ৰাখে। কিয়নো আমি মন সাধাৰণতে নকৰোঁ, কিন্তু তথাপিও কিছুমান মানুহে অভিজ্ঞতাৰ ভিত্তিত কিছুমান পাৰ্টিকুলাৰ নাম্বাৰ ব্যৱহাৰ কৰে বা কিছুমান নাম্বাৰ এভইড কৰি চলে। গতিকে এই যিবিলাক নাম্বাৰছ আছে, সাধাৰণতে নাম্বাৰছবিলাক 1ৰ পৰা 9লৈ ধৰা হয়। মূল 9টা সংখ্যা হয়, তাৰপিছত 0 ইয়াৰ লগত এড কৰি পেলাই গোটেই মেটেৰিয়েলিষ্টিক কেলকুলেশ্যনখিনি কৰা হয়। 0টোৱে ইউনিভাৰ্চক ৰিপ্ৰেজেণ্ট কৰে আৰু ই বৰ্তমান সময়তো কম্পিউটাৰত ডট হিচাপে ব্যৱহাৰ কৰা হয়। 9ৰ পিছত যিবিলাক নাম্বাৰ হয়, সেই গোটেই নাম্বাৰবিলাক প্ৰথম 9টা নাম্বাৰৰ ৰিপিটেশ্যন। যেনে 9ৰ পিছত 10 আহিলে 10টো আকৌ নাম্বাৰ 1ত কেলকুলেট হ'ব। 1 + 0 = 2, 11 হ'লে 1 + 1 = 2। তাৰমানে যিমান যি ডাঙৰ সংখ্যাই নহওক কিয়, সদায় সি এটা ছিংগুল নাম্বাৰত কেলকুলেট হ'ব। আৰু এই ছিংগুল নাম্বাৰটোৱে, ধৰি লওক আপোনাৰ মোবাইল নাম্বাৰটো যদি আমি গোটেই নাম্বাৰবিলাক, ডিজিটবিলাক প্লাছ কৰি কৰি লাষ্টত এটা ছিংগুল নাম্বাৰ পাওঁগৈ, সেই নাম্বাৰটোৱে হ'ল চ'ল নাম্বাৰ। গতিকে এজন মানুহ যেতিয়া জন্ম হয়, জন্ম হওঁতে কিছুমান গ্ৰহ নক্ষত্ৰৰ কম্বিনেশ্যনত জন্ম হয়। যেনে সেই গ্ৰহ নক্ষত্ৰবিলাক মানুহৰ জীৱনত পুৰেটো জীৱন প্ৰভাৱিত কৰে, মানুহৰ জীৱনটো প্ৰভাৱিত কৰে। সি দেখা যায় সংখ্যাৰ ৰূপত। আমি এনেই এষ্ট্ৰলজি দিশত যেনেকৈ সূৰ্য, ৰবি, চন্দ্ৰ, বুধ, শুক্ৰ, বৃহস্পতি এইবিলাক আমাৰ যেনেকৈ আছে, নাম্বাৰবিলাকো তেনেকৈ একোটা প্লেনেটক ৰিপ্ৰেজেণ্ট কৰে। আৰু এই নাম্বাৰ যে 9টা হয়, এই 9টা নাম্বাৰে সৌৰজগতৰ 9টা গ্ৰহক ৰিপ্ৰেজেণ্ট কৰে। গতিকে আমি যদি অকণমান মন কৰোঁ, ইজিলি আমি আমাৰ প্ৰত্যেকৰে জীৱনত কোনকেইটা পাৰ্টিকুলাৰ নাম্বাৰে ইনফ্লুৱেঞ্চ কৰে, এই কথাটো আমি জানিব পাৰোঁ। এতিয়া আজি আমি আহোঁ, তাকে জানিবলৈ হ'লে আমি 1ৰ পৰা 9লৈ যিকেইটা নাম্বাৰ ছিৰিজ আছে, 1ৰ পৰা 9ৰ আণ্ডাৰত যিবিলাক মানুহ জন্ম হৈছে, সেই মানুহসকলৰ প্ৰতিভা, পাৰদৰ্শিতা বা তেওঁলোকৰ দুখ, গুণ, গুণাগুণ বা তেওঁলোকৰ কোনবিলাক ষ্ট্ৰং পইণ্ট আছে, যিবিলাকত কাম কৰিলে তেওঁ আৰু ডেভেলপ কৰিব পাৰিব, আৰু কোনবিলাক উইক পইণ্ট আছে, যিবিলাকত কাম কৰিলে তেওঁ জীৱনটো অতি স্মুথলি চলাই নিব পাৰিব। আন 10জনৰ লগত, ফেমিলিৰ লগতে হওক বা বন্ধু বান্ধৱ, পৰিয়াল, ছ'চাইটি সকলোৰে লগত যাতে সুসমন্বয়েৰে জীৱনটো আগবঢ়াই নিব পাৰে, এই ক্ষেত্ৰত যথেষ্ট সহায় কৰিব। গতিকে আহক দৰ্শকসকল, আজি আমি নাম্বাৰ 1ৰ ছিৰিজলৈ আহোঁ। নাম্বাৰ 1টো যিসকল ব্যক্তি যিকোনো মান্থৰ 1, 10, 19 বা 28ত জন্ম হৈছে, তেওঁলোকৰ নাম্বাৰ 1ৰ আণ্ডাৰত আহে। এই নাম্বাৰ 1টো ৰিপ্ৰেজেণ্ট কৰে চান বা সূৰ্যই। দৰ্শকৰ হয়তো অকণমান কনফিউজ লাগিব পাৰে। অলৰেডি মই যে ক'লোঁ, সকলোবিলাক 10ৰ পিছৰ সকলোবিলাক নাম্বাৰে প্ৰথম 9টা নাম্বাৰৰ ৰিপিটেশ্যন। এতিয়া যেতিয়া মই নাম্বাৰ 1ৰ বিষয়ে ক'বলৈ গ'লোঁ, 19ত জন্ম হোৱাজন 1 + 9 = 10, আকৌ 1 + 0 = 1। তেনেকৈ 28ৰো 10লৈ হ'ব 2 + 8, তাৰপিছত আকৌ আল্টিমেটলি নাম্বাৰ 1ত কেলকুলেট হ'ব। গতিকে আপোনালোকে যদি অকণমান মনোযোগেৰে নিজৰ বাৰ্থডেকেইটা কেলকুলেট কৰি লয়, তেতিয়াহ'লে আপোনালোকে খুব সহজেই এই বস্তুখিনি অনুধাৱন কৰিব পাৰিব। এই সময়তে আৰু এটা কথা কৈ লওঁ যে আমি আমাৰ ডেট অফ বাৰ্থতে 2টা বিশেষ ধৰণৰ নাম্বাৰ লৈ আহোঁ। সেই 2টা নাম্বাৰ সকলোৰে ক্ষেত্ৰত ফিক্স, সেই নাম্বাৰ আমি সলাব নোৱাৰোঁ। এটা হ'ল, প্ৰথম হ'ল ডেট অফ বাৰ্থটো, প্ৰথমে সেইটোৱে হ'ল বাৰ্থ নাম্বাৰ বুলি কোৱা হয়। আৰু গোটেই ডেট অফ বাৰ্থটো, ডেট, মান্থ এণ্ড ইয়েৰ, গোটেইখিনি যেতিয়া প্লাছ কৰি নাম্বাৰবিলাক প্লাছ কৰি লাষ্টত গৈ যিটো আল্টিমেট
সিংগল নাম্বাৰ পাব, সেইটোৱে হ'ব মানুহৰ লাইফ পাথ নাম্বাৰ বা ডেষ্টিনি নাম্বাৰ। সহজতে ক'বলৈ গ'লে ডেষ্টিনি নাম্বাৰ। আৰু লাইফ পাথ নাম্বাৰ এইকাৰণে কোৱা হয় যে লাইফ পাথ নাম্বাৰটোৱে মানুহৰ লাইফটো কি ধৰণে চলিব, কি ধৰণে অতিবাহিত হ'ব সেই কথাটো নিৰ্দেশ কৰে। গতিকে আহক আমি আকৌ পুনৰ এক সংখ্যালৈ ঘূৰি যাওঁ। এক সংখ্যা যিসকল ব্যক্তি 1, 10, 19 আৰু 28 যিসকল ব্যক্তি, এই ব্যক্তিসকল খুবেই স্বাধীন মনা হয় আৰু তেওঁলোক ইণ্ডিপেণ্ডেণ্ট মাইণ্ডৰ হয় আৰু খুবেই এম্বিচিয়াছ হয়, উচ্চাকাংক্ষী হয় আৰু এক সবল ব্যক্তিত্বৰ অধিকাৰী হয়। তেওঁলোক ক্ৰিয়েটিভো হয়, তেওঁলোকৰ মেনেজমেণ্টটো যথেষ্ট ভাল, সকলো বস্তু মেনেজ কৰিব পাৰে আৰু তেওঁলোকৰ লিডাৰশ্বিপ কোৱালিটি থাকে। যেনেকৈ যিহেতু ই সৌৰজগতৰ সূৰ্যক ৰিপ্ৰেজেণ্ট কৰে, চানক ৰিপ্ৰেজেণ্ট কৰে। সূৰ্যটো যেনেকৈ আমাৰ সূৰ্যক কেন্দ্ৰ কৰিয়ে যেনেকৈ সৌৰমণ্ডল সকলো সৌৰমণ্ডলৰ 9টা গ্ৰহ যিদৰে পৰিভ্ৰমণ কৰে, ঠিক তেনেকৈ এক সংখ্যাৰ যিসকল ব্যক্তি তেওঁলোকৰ লিডাৰশ্বিপ কোৱালিটি আছে আৰু তেওঁলোকে বহুতো তেওঁলোকৰ তলত মানুহ পৰিচালিত কৰিব পাৰে। এই এক সংখ্যাৰ ব্যক্তিসকল খুবেই দয়ালু হয়, আনক সহায় কৰিবলৈ তেওঁলোক সকলো সময়তে তৎপৰ হৈ থাকে আৰু তেওঁলোকে কিন্তু এটা কথা, তেওঁলোক সদায়ে লাইমলাইটত থাকিবলৈ ইচ্ছা কৰে, আগ্ৰহ প্ৰকাশ কৰে। তেওঁলোকৰ সাধাৰণতে এই নাম্বাৰ 1 ব্যক্তিসকলে সৰু সুৰা চাকৰি কৰি বা সৰু সুৰা পোষ্টত থাকি তেওঁলোকে কমফৰ্টেবল নহয়, ভাল নাপায় তেওঁলোকে, কিন্তু কেতিয়াবা বাধ্যত পৰি কৰিব লগা হয়, হ'লেও তেওঁলোক সন্তুষ্ট নহয়, নিজৰ জীৱনটোক লৈ সন্তুষ্ট নহয়। গতিকে তেওঁলোকে আমি বহু সময়ত দেখা পাওঁ যে নাম্বাৰ 1 যিসকল ব্যক্তি হয় তেওঁলোকে নিজাকৈ কিবা এটা ব্যৱসায় কৰাও মই দেখা পাওঁ আৰু তেওঁলোকে পলিটিক্সৰ কাৰণে তেওঁলোক খুবেই উপযুক্ত মানুহ, যিহেতু তেওঁলোকৰ লিডাৰশ্বিপ কোৱালিটি আছে। বৰ্তমানৰ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া শ্ৰদ্ধেয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও এক সংখ্যাৰে ব্যক্তি হয়, প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াও এক সংখ্যাৰে ব্যক্তি হয়। এনেকুৱা বহুত ধৰণৰ এক সংখ্যাৰ ব্যক্তি আছে। তেওঁলোকে সদায় বহুতো মানুহক লিড কৰে, তেওঁলোক পাব্লিকৰ লগত ৰিলেটেড হৈ থাকে। কিন্তু তাকে কৰিবলৈ যাওঁতে তেওঁলোক অলপ ডমিনেটিং নেচাৰো হ'ব পাৰে, যি কাৰণে তেওঁলোকৰ আণ্ডাৰত যিসকল মানুহে কাম কৰে বহুত সময়ত কি হয়, তেওঁলোকৰ এই ডমিনেটিং নেচাৰটোৰ কাৰণে তেওঁলোকে বহুত দূৰ আগুৱাই যায়, কিন্তু তেওঁলোকৰ লগত মানুহ নাথাকে বুলি এনেকুৱা হয়। আৰু এই এক সংখ্যাৰ ব্যক্তিসকলে যেতিয়া ব্যৱসায় কৰিব, যদি তেওঁলোকে ব্যৱসায় কৰে তেতিয়াহ'লে তেওঁলোকে কেতিয়াও পাৰ্টনাৰশ্বিপত ব্যৱসায় নকৰিব, তেওঁলোকে অকলশৰীয়াকৈ ব্যৱসায় কৰিব। আৰু পাৰ্টনাৰশ্বিপত ব্যৱসায় কৰিলে তেওঁলোকৰ অলপ মতানৈক্য স্বাভাৱিকতে আহিব আৰু চাকৰি কৰিলেও তেওঁলোকে সদায় হায়াৰ পোষ্টৰ ফাললৈ এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ যিবিলাক আছে, যিকোনো অনুষ্ঠানৰ লিড লোৱা কোম্পেনী গৰাকী হওক, যেনেকৈ আমাৰ ৰতন টাটা হওক, ধীৰুভাই আম্বানী হওক, তেওঁলোকে এণ্টাৰপ্ৰিনিয়ৰ হয়, তেওঁলোকে নতুন নতুন বস্তু তেওঁলোকে উদ্ঘাটন কৰে বা চলায় আৰু তেওঁলোকৰ আণ্ডাৰত বহুত মানুহক সংস্থাপনো দিয়ে। তেওঁলোকে দেশৰ কাৰণেও যথেষ্টখিনি কাম কৰে আৰু তেওঁলোকৰ এই এক সংখ্যাৰ ব্যক্তিসকলৰ এটাই ড্ৰবেক হ'ল যে তেওঁলোকে আনৰ কথাত ইমান এটা গুৰুত্ব নিদিয়ে বা নুশুনে, তেওঁলোকে নিজৰ মতত চলে। সেইটো কাৰণে কি হয়, কেতিয়াবা তেওঁলোকে অলপ বিপদৰো সন্মুখীন হয়। সেইকাৰণে তেওঁলোকৰ বেকত সদায় ছাজেশ্যন দিয়া বা লোৱা মানুহ থাকিব লাগে। এতিয়া আহোঁ, এই সংখ্যাৰ লোকসকলে কোনবিলাক সংখ্যা ব্যৱহাৰ কৰিব। এক সংখ্যাটোতো তেওঁলোকে সকলো সময়তে ব্যৱহাৰ কৰিব, যিটো তেওঁলোকৰ বাৰ্থডে হয় সেইটো ব্যৱহাৰ কৰিব। লগতে যিটো ডেষ্টিনি নাম্বাৰ, মই অলৰেডি ক'লোঁ ডেষ্টিনি নাম্বাৰ বা লাইফ পাথ নাম্বাৰ, যদিহে 4 বা 8 নহয়, কিন্তু উল্লেখযোগ্য কথা হ'ল যে নাম্বাৰ 1 পাৰ্চনৰ লগত নাম্বাৰ 4টো সদায়ে ৰিলেটেড হৈ থাকে, এটাচ হৈ থাকে। তেওঁলোকৰ লাইফলৈ এই নাম্বাৰ 4ৰ আগমন ঘটিবই। এই নাম্বাৰ 4টোৱে সাধাৰণতে কোনো গুড নিউজ লৈ নাহে সচৰাচৰ, কিন্তু তেওঁলোকে অলপ যদি মন কৰে দেখিব তেওঁলোকৰ জীৱনৰ উল্লেখযোগ্যবিলাক ঘটনা প্ৰবাহত নাম্বাৰ 4ৰ ইম্পেক্ট সদায়ে থাকিব। তেওঁলোক কনচিয়াছলি তেওঁলোকে এই নাম্বাৰ 4টো বা 8টো এভইড কৰি চলিব। আৰু ডেষ্টিনি নাম্বাৰ যদি 4 আৰু 8ৰ বাহিৰে যিকোনো ডেষ্টিনি নাম্বাৰ হয়, সেই নাম্বাৰটোৰ যিটো চিৰিজ থাকে সেইখিনি তেওঁলোকে ব্যৱহাৰ কৰিব। নাম্বাৰ 3 সদায় তেওঁলোকৰ কাৰণে ভাল। আৰু তেওঁলোকে যদি
তেওঁলোকৰ পঢ়াৰ যিটো ষ্টুডেণ্টসকলে কেৰিয়াৰ কৰিবলৈ হ'লে ডেভেলপ কৰিবলৈ হ'লে ক্ৰিয়েটিভিটি লাইনটোতো যাব পাৰে, হায়াৰ ষ্টাডি কৰিব পাৰে, এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচত যাব পাৰে, এডুকেশ্যন লাইনৰ উচ্চ শিক্ষা তেওঁলোকে ল'ব পাৰে আৰু কমাৰ্চো তেওঁলোকে ল'ব পাৰে। গতিকে তেওঁলোকৰ কাৰণে এইখিনি ইয়াৰ বাহিৰেও কিন্তু এটা কথা, তেওঁলোকে কাৰণেও কেৰিয়াৰৰ কোনো লিমিটেশ্যন নাই। ইঞ্জিনিয়াৰিঙত যাব পাৰে, মেডিকেলত যাব পাৰে, যিটো বস্তু তেওঁলোকৰ মানে প্ৰিয় হয়, তেওঁলোকে যিটো বস্তুত নিজকে ভাল বুলি ভাবিব পাৰে তেনেকুৱা দিশতে কেৰিয়াৰটো গঢ়িব পাৰে। আৰু ব্যৱসায় কৰিলে তেওঁলোকে মেডিচিনৰ কৰিব পাৰে, ইলেক্ট্ৰনিক্স বস্তু কৰিব পাৰে, গেছ এজেঞ্চি ল'ব পাৰে, কাঠৰ ব্যৱসায় কৰিব পাৰে আৰু নিজা প্ৰিণ্টিঙত যাব পাৰে। এনেকুৱা বহুত ধৰণৰ বস্তু আছে, তেওঁলোকে যাব পাৰে। আৰু ৰোগ বুলিবলৈ হ'লে তেওঁলোকৰ সাধাৰণতে অলপ ইৰেগুলাৰ পালপিটেশ্যন, যিটো মানে বিশেষকৈ শিশুকালত তেওঁলোকৰ অলপ ইৰেগুলাৰ পালপিটেশ্যন হ'ব পাৰে। ডাঙৰ হোৱাৰ লগে লগে তেওঁলোকৰ বিশেষকৈ হৃদৰোগৰ মানে সম্ভাৱনাটো থাকে, হাই ব্লাড প্ৰেছাৰ বা হৃদৰোগৰ সম্ভাৱনা থাকে। সেইকাৰণে তেওঁলোকে অলপ খোৱা লোৱাত অলপ মনোযোগ দিব আৰু পাৰিলে 30 ইয়াৰ্ছৰ পিছত তেওঁলোকে মানে বিশেষকৈ খোৱা বোৱাত যথেষ্টখিনি গুৰুত্ব আৰোপ কৰিব লাগে। আৰু তেওঁলোকে পাৰিলে সূৰ্য প্ৰণাম কৰিব লাগে আৰু সূৰ্যোদয় চাবলৈ চেষ্টা কৰিব লাগে। এই এক সংখ্যাৰ ব্যক্তিৰ ক্ষেত্ৰত এটা কথা কি, তেওঁলোক ডিচিপ্লিন হ'ব লাগিব। সূৰ্য যেনেকৈ সময়ত ৰাতিপুৱা পূবফালে উদয় হয়, আবেলি পশ্চিম ফালে মাৰ যায়, ঠিক তেনেকৈ এওঁলোকৰ ক্ষেত্ৰতো ডিচিপ্লিনটো থাকিব লাগিব, ডিচিপ্লিন মেইনটেইন কৰিব লাগিব। আৰু তেওঁলোকে এক সংখ্যাৰ ব্যক্তিয়ে পৰাপক্ষত তেওঁলোকৰ চকুৰ তাৰমানে নিয়মিত পৰীক্ষা নিৰীক্ষাটো কৰাই থাকিব লাগে। তেওঁলোকৰ চকুৰ ৰোগৰ সম্ভাৱনাটো যথেষ্ট থাকে, লগতে মাথাৰ বিষ থাকিব, স্কিনৰ অলপ প্ৰব্লেম থাকিব পাৰে বা গেছৰ অলপ প্ৰব্লেম থাকিব পাৰে, এচিডিটি, কিয়নো তেওঁলোকে স্পাইচি খানা খাই খুবেই ভাল পায়। গতিকে এইখিনি প্ৰিকশ্যন ল'ব। আৰু কালাৰৰ ভিতৰত তেওঁলোকে যিবিলাক অল ছেডছ অফ য়েল্ল', অৰেঞ্জ, অলপ ৰেডিছ কালাৰ, অৰ্থাৎ সূৰ্যৰ যিবিলাক সময়ে কালাৰবিলাক যিবিলাক চেঞ্জ হৈ থাকে, কোনোবা সময়ত অলপ হালধীয়া ধৰণৰ হয়, কোনোবা সময়ত অলপ অৰেঞ্জ কালাৰ হয়, কোনোবা সময়ত অলপ ব্ৰাউন বা কোপাৰ জাতীয় কালাৰ হয়, এই কালাৰখিনি ব্যৱহাৰ কৰিব। আৰু বগা ৰংটো সকলো মানুহৰ কাৰণে শুভ হয়। এই কথাখিনি যেতিয়া আপোনালোকে অলপ জানি ল'ব, তেতিয়াহ'লে আপোনালোকৰ কাৰণে জীৱনটো চলাই নিয়াত অতি সুবিধা হ'ব। ইতিমধ্যে নাম্বাৰ 1ৰ বিষয়ে যিখিনি কথা কোৱা হ'ল, এই কথাখিনি যিসকল ব্যক্তি 20 মাৰ্চৰ পৰা 21 এপ্ৰিলৰ ভিতৰত আৰু 20 জুনৰ পৰা 21 আগষ্টৰ ভিতৰত জন্ম হ'ব, সেই ব্যক্তিসকলৰ ক্ষেত্ৰত বেছিকৈ খাটিব। কিন্তু তাৰ অৰ্থ এইটো নহয় যে বেলেগৰ লগত নাখাটিব, কিয়নো এই দুটা পিৰিয়ডৰ কথা এইকাৰণেই কোৱা হৈছে যে 20 মাৰ্চৰ পৰা 21 এপ্ৰিলৰ ভিতৰত চানটো মেষ ৰাশিত তুংগী হৈ থাকে আৰু 20 জুনৰ পৰা 21 আগষ্টৰ ভিতৰত এই সময়খিনি চান আৰু মুনৰ পিৰিয়ড হয়, গতিকে নিজৰ পিৰিয়ড। গতিকে এই সময়ৰ মানুহখিনিৰ ক্ষেত্ৰত নাম্বাৰ 1ৰ যিখিনি কোৱালিটি থাকিব বেছিকৈ খাটিব, বাকী সকলোখিনি মানুহে কম বেছি পৰিমাণে ইয়াৰ লগত ৰিলেট কৰিব পাৰিব। আশা কৰোঁ ভিডিঅ'টি চাই আপোনালোক সকলোৱে ভাল পাইছে বা উপকৃত যদি হৈছে, তেতিয়াহ'লে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু নিজৰ ৰিলেটিভৰ মাজত, বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কাৰণ আহিব লগা সংখ্যাবিলাকৰ ভিতৰত তেওঁলোকৰো এটা নাম্বাৰ হ'ব পাৰে আৰু এই নাম্বাৰবিলাকৰ বিষয়ে যেতিয়া আপুনি অকণমান জানিব, তেতিয়াহ'লে কমিউনিকেট কৰিবলৈ বা চলিবলৈ যথেষ্টখিনি সুবিধা হ'ব। নেক্সট ভিডিঅ'ত 2 সংখ্যাৰ বিষয়ে, নাম্বাৰ 2ৰ বিষয়ে জানিবলৈ পাব। যিসকল ব্যক্তি যিকোনো মান্থৰ 2, 11, 20 আৰু 29ত জন্ম হৈছে, তেওঁলোকৰ বিষয়ে আপোনালোকে নেক্সট ভিডিঅ'ত জানিবলৈ পাব। নমস্কাৰ।